নমস্কাৰ ভিউৱাৰ্ছ, মই সংগীতা আজি আপোনালোকৰ বাবে এটা কেকৰ ৰেচিপি লৈ আহিছোঁ। কেক বুলি ক'লে আপোনালোকৰ বহুতৰে মনলৈ আহিব পাৰে হয়তো কণী ফেটিব লাগিব, চেনি গুড়ি কৰিব লাগিব, নহয় জানো? এই কামখিনি কৰিবলৈ একেবাৰে সহজ যদি আপোনালোকে মোৰ এই পদ্ধতিৰে কেকটো বনায়। আমাক কোনো ধৰণৰ বিটাৰ বা মিক্সিৰ দৰকাৰেই নহয়। আপোনালোকে এনেকুৱা ধৰণৰ এটা সফ্ট স্পঞ্জি কেক অতি সহজতে বনাব পাৰিব। তেনেহ'লে বলক এতিয়া আমি কেকটো বনাওঁগৈ। আমি আজি কেকটো কেৰাহীতে বনাম, সেইকাৰণে গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিছোঁ। এইটো মোৰ লোহাৰ কেৰাহী হয়, আপোনালোকে যিকোনো কেৰাহী ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই এনেকুৱা ধৰণৰ ষ্টেণ্ড এডাল কেৰাহীটোত বহাই দিছোঁ। ষ্টেণ্ড নাথাকিলে আপোনালোকে এনেকুৱা ধৰণৰ প্লেট বা বাতি ওলোটাকৈ বহাই দিব পাৰে। এতিয়া মই এনেকুৱা ধৰণৰ চৰিয়া এটাৰে কেৰাহীটো ঢাকি দিছোঁ। ঢাকনিখন দিওঁতে আপোনালোকে মন কৰিব ঢাকনিখন যাতে কেকৰ পাত্ৰটোত লাগি নাথাকে, কাৰণ আমাৰ কেকটো যেতিয়া ফুলিব কেকটো ঢাকনিখনত লাগি ধৰিব পাৰে। এতিয়া মই কেৰাহীটো 10 মিনিটমান মিডিয়াম ফ্লেমত গৰম হৈ থাকিবলৈ দিম। তেতিয়ালৈ বলক আমি কেকৰ বেটাৰটো ৰেডি কৰোঁগৈ। প্ৰথমে মই কেক বনোৱা পাত্ৰটো ৰেডি কৰি লওঁ। এয়া মই এটা ষ্টিলৰ পাত্ৰ লৈছোঁ। আপোনালোকে এনেকুৱা ধৰণৰ কেক টিনো ব্যৱহাৰ কৰিব পাৰে। মোৰ কেকটো অলপ ডাঙৰ হ'বৰ কাৰণে মই ষ্টিলৰ পাত্ৰটোকে লৈ লৈছোঁ। এতিয়া মই ইয়াতে এচামুচ ৰিফাইন তেল দি দিছোঁ। এতিয়া মই ব্ৰাছ এডালৰ সহায়ত তেলখিনি ধুনীয়াকৈ সানি লৈছোঁ। আপোনালোকে ব্ৰাছ নাথাকিলে হাতেৰেও সানি ল'ব পাৰে। এয়া চাওক, গোটেই পাত্ৰটোত মই চাৰিওফালে ধুনীয়াকৈ তেলখিনি সানি ল'লোঁ। এতিয়া মই ইয়াতে এচামুচ ময়দা ছটিয়াই চাৰিওফালে ধুনীয়াকৈ লগাই ল'ম। আপোনালোকে বাটাৰ পেপাৰো ব্যৱহাৰ কৰিব পাৰে। এয়া চাওক, ময়দাখিনি মই চাৰিওফালে ধুনীয়াকৈ লগাই লৈছোঁ। এনেকৈ ময়দাখিনি লগাই ল'লে আমাৰ কেকটো এৰুৱাব সহজ হয়। এয়া আমাৰ কেক টিনটো ৰেডি হৈ গ'ল। এতিয়া মই এটা বটল লৈ লৈছোঁ। এই বটলটোৰ সহায়তে মই কেক বনাওঁ। আপোনালোকক দেখুৱাবৰ কাৰণে মই আজি এনেকুৱা ধৰণৰ এটা বগা বটল লৈ লৈছোঁ। বটলটো মই ধুনীয়াকৈ ধুই চাফা কৰি লৈছোঁ। ওপৰৰ কভাৰটো এৰুৱাই দিওঁ। বটলটো লওঁতে এটা কথা মন কৰিব যাতে বটলৰ ঢাকনিখন ধুনীয়া টাইট হৈ থাকে। এতিয়া মই এনেকুৱা ধৰণৰ এটা চুপি লৈ লৈছোঁ। চুপিটো মই এতিয়া বটলটোত লগাই ল'ম। এতিয়া মই চুপিটোৰ সহায়ত একাপ চেনি ভৰাই লৈছোঁ বটলটোত। এয়া লৈছোঁ মই 4টা কণী। মই 2 কাপ ময়দা ব্যৱহাৰ কৰিম কাৰণে 4টা কণী লৈছোঁ। এতিয়া মই কণীকেইটা এটা এটাকৈ ভাঙি বটলটোত ভৰাই ল'ম। এয়া মই এচিকুট নিমখ দি দিছোঁ। মিঠা বস্তুত অকণমান নিমখ দি দিলে খাবলৈ সোৱাদটো বেছি ধুনীয়া হয়। এয়া লৈছোঁ মই ৰিফাইন তেল। কাপটোৰ 4 ভাগৰ এভাগ লৈছোঁ। আপোনালোকে ঘি বা বাটাৰো ব্যৱহাৰ কৰিব পাৰে। এইখিনিও মই বটলটোত ভৰাই ল'লোঁ। এয়া লৈছোঁ মই একেটা কাপতে গাখীৰ আধা কাপ। গাখীৰখিনিও মই বটলটোত ভৰাই ল'লোঁ। এতিয়া মই বটলৰ ঢাকনিখন টাইটকৈ লগাই গোটেইখিনি বস্তু ভালকৈ বিট কৰি ল'ম, মানে ফেটি ল'ম। চেনিখিনি গলি নোযোৱালৈ মই এনেকৈ জোকাৰি জোকাৰি বটলটো ভালকৈ গোটেইখিনি বস্তু ফেটি ল'ম। এয়া চাওক, গোটেইখিনি বস্তু মই ধুনীয়াকৈ ফেটি ল'লোঁ। আমাৰ চেনিখিনি ধুনীয়াকৈ গলি গৈছে। এতিয়া মই এইখিনি বস্তু ডাঙৰ বাতি এটাত বাকি ল'লোঁ। এয়া চাওক, গোটেইখিনি বস্তু মই কিমান ধুনীয়াকৈ ফেটি ল'লোঁ। এই কামটো কিমান সহজ নহয়নে বাৰু? এতিয়া মই এটা বাতি লৈছোঁ। বাতিটোত মই 2 কাপ ময়দা লৈ ল'ম। মই কিন্তু গোটেইখিনি বস্তু এই কাপটোৰেই জুখিছোঁ। ইয়াতে মই 2 কাপ ময়দাৰ কাৰণে 2 চামুচ সৰু চামুচেৰে বেকিং পাউডাৰ দি দিছোঁ। এতিয়া মই এইখিনি মিহলাই লৈছোঁ। এতিয়া মই ময়দাখিনি ফেটি লোৱা বস্তুখিনিৰ ওপৰত চালনী এখনৰ সহায়ত ভালকৈ চালি ল'ম। ময়দাখিনি চালি লোৱা খুব প্ৰয়োজন। এনেকৈ চালি ল'লে ময়দাখিনি আমাৰ ফেটিব ভাল হয় আৰু গুটি গুটি হৈ নাথাকে। ময়দাখিনি ফেটিবৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ হুইস্ক বা কাটা চামুচো ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু এই হাতাখনৰে কৰিম। ঠিক আপোনালোকে দেখাৰ দৰে এনেকৈ মাজত হাতাখন ভৰাই দিব আৰু একেটা দিশতে এনেকৈ লাহে লাহে ঘূৰাই থাকিব। ময়দাখিনি খুব জোৰে ফেটিব নালাগে, লাহে লাহেকৈ ফেটিলেই হ'ল। এতিয়া মই ইয়াতে 2 কাপ ময়দাৰ কাৰণে 2 চামুচ সৰু চামুচেৰে ভেনিলা এচেঞ্চ দি দিছোঁ। ভেনিলা এচেঞ্চখিনি আপোনালোকে বটলটোতো লৈ ল'ব পাৰে। এতিয়া মই এইখিনিও ধুনীয়াকৈ লাহে লাহেকৈ মিহলাই ল'ম। এয়া আমাৰ কেকৰ বেটাৰ ৰেডি হৈ গ'ল। এয়া চাওক, কেকৰ বেটাৰটো আমাৰ খুব বেছি ডাঠো হ'ব নালাগে আৰু বেছি পাতলো হ'ব নালাগে।
আপোনালোকে দেখাৰ দৰে ঠিক এনেকুৱা ধৰণৰ হ'ব লাগে আমাৰ বেটাৰটো। এয়া চাওক, মই দেখাই দিছোঁ এবাৰ। এয়া চাওক, এনেকুৱা ধৰণৰ হ'ব লাগে। এয়া লৈছোঁ মই ঘৰতে বনোৱা তৰমুজৰ বাকলিৰ টুটি ফ্ৰুটিৰ লিংকটো মোৰ ভিডিঅ'টোৰ শেষত দিয়া আছে, আপোনালোকে যদি চোৱা নাই চাব পাৰে। এতিয়া মই ইয়াতে অকণমান ময়দা ছটিয়াই লৈছোঁ। এনেকৈ ময়দা অকণ সানি ল'লে টুটি ফ্ৰুটিখিনি আমাৰ কেকটোৰ তলিত পৰি নাযায়। এতিয়া মই এইখিনি আমাৰ কেকৰ বেটাৰটোত মিহলাই দিম। এইখিনি লাহেকৈ অকণমান মিহলাই দিলেই হ'ল। এতিয়া মই কেকৰ বেটাৰখিনি আমাৰ কেকৰ পাত্ৰটোত ঢালি ল'ম। এতিয়া মই কেকৰ পাত্ৰটো এনেকৈ ৩-৪ বাৰমান ভালকৈ থেকেচি দিছোঁ, যাতে আমাৰ কেকটোৰ ভিতৰত বতাহ সোমাই নাথাকে। এতিয়া মই দেখিবলৈ ধুনীয়া হ'বৰ কাৰণে ওপৰতে কেইটামান টুটি ফ্ৰুটি এনেকৈ দি দিছোঁ। এইফালে আমাৰ কেৰাহী গৰম হৈ গৈছে। ঢাকনিখন ভালকৈ আঁতৰাই ল'ব খুব সাৱধানে এনেকৈ। এতিয়া আমাৰ কেকৰ পাত্ৰটো এনেকৈ মই বহুৱাই দিলোঁ ষ্টেণ্ডডালৰ ওপৰত। এতিয়া মই এইখিনি ঢাকি ৩০-৪০ মিনিটমানলৈ ভালকৈ সিজিবলৈ দিম। আৰু জুইখিনি মই একেবাৰে ল' ৰাখিছোঁ। এয়া মই ২০ মিনিটৰ পিছত আপোনালোকক কেকটো এবাৰ দেখুৱাই দিওঁ। কেকটো চাওক, আমাৰ ইমান ধুনীয়াকৈ ফুলি আহিছে। কেকটো এতিয়াও হোৱা নাই। এতিয়া মই আকৌ ঢাকনি এখন দি ল' ফ্লেমতে 10-15 মিনিটমান সিজিবলৈ দিম। এয়া আমাৰ 15 মিনিট হৈ গ'ল। আমাৰ কেকটো ধুনীয়াকৈ সিজি আহিছে। এতিয়া মই কেকটো এবাৰ চেক কৰোঁ। এনেকৈ এখন চুৰি লৈ লৈছোঁ। কেকটোৰ মই ঠিক মাজত এনেকৈ খুচি দিছোঁ। এয়া চাওক, আমাৰ চুৰিখন ধুনীয়া চাফাকৈ ওলাইছে। তাৰমানে আমাৰ কেকটো ধুনীয়াকৈ সিজি গৈছে। মোৰ এই কেকটো হওঁতে পূৰাপূৰি 35 মিনিট সময় লাগিলে। আপোনালোকৰ কম বা বেছি সময়ো লাগিব পাৰে, তাতে একো চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ সকলোৰে গেছৰ জুই একে নহয়। আৰু যদি আপোনালোকে ষ্টিলৰ বাচনত কেকটো বনায়, তেনেহ'লে সময়টো সদায় মেইনটেইন কৰিব, কাৰণ ষ্টিলৰ বাচনত সোনকালে কেক তলিত লগাৰ সম্ভাৱনা থাকে। এতিয়া মই গেছটো অফ কৰি কেকটো নমাই থ'ম আৰু এখন ঢাকনি দি ভালকৈ 2 ঘণ্টামান ঠাণ্ডা হ'বলৈ দিম। এয়া আমাৰ 2 ঘণ্টা হৈ গ'ল। এতিয়া মই আপোনালোকক কেকটো ডিমল কৰি দেখাওঁ। এতিয়া মই চুৰি এখনৰ সহায়ত এনেকৈ কেকটো চাৰিওফালে এৰুৱাই লৈছোঁ। এতিয়া মই প্লেট এখনত এনেকৈ কেকটো উলিয়াই ল'ম। এয়া চাওক, মই এনেকৈ কেকটো উলিয়াই ল'লোঁ। এতিয়া চুৰি এখনৰ সহায়ত ওপৰত লাগি থকা ময়দাখিনি এৰুৱাই দিব। এতিয়া মই আপোনালোকক কেকটো এটুকুৰা কাটি দেখুৱাওঁ। এয়া চাওক, আমাৰ কেকটো কিমান ধুনীয়া স্পঞ্জি হৈছে, একেবাৰে ছফ্ট, খাবলৈ বহুত টেষ্ট হয় এই কেকটো। কেৱল এটা কথাই মনত ৰাখিব, যাতে আপোনালোকৰ কেক বনোৱা বস্তুখিনি সঠিক পৰিমাণৰ হয়। যদি বস্তুখিনি সঠিক পৰিমাণৰ হয়, তেনেহ'লে আপোনালোকৰ কেকটো ধুনীয়া হ'বই। তেনেহ'লে বন্ধুসকল, কেনে পালে মোৰ আজিৰ এই কেক বনোৱা পদ্ধতিটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব, তেতিয়াহে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ পাই থাকিব। আজিলৈ আহোঁ, আকৌ আহিম এটা নতুন ৰেচিপিৰ সৈতে। ধন্যবাদ।